ইউৰোপীয় হিচাপে যোৱাকালি যিটো নতুন দিল্লীত গৃহ মন্ত্ৰালয়ত আমাৰ স্বাক্ষৰিত হৈ গ'ল বোধহয় একত তাৰ বোধহয় একত আমি সুখী একতটো লৈ আৰু মানে ইয়াত কোনো শংকিত হ'বলগীয়া নাই যদিও বড়োসকলক মানে সেইটো একতটো এগ্ৰিমেণ্ট আমি ভাৰত চৰকাৰ NDP যিটো চাৰিটা গোট আৰু অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু ইউৰোপীয় আমি জইণ্টলি যিটো মানে একত কৰি আহিছোঁ এইটো মানে অসমৰ মই এটা মেছেজ দিবলৈ বিচাৰিম যে কিছুমানে ভাবিছে যে বড়োসকলে মানে চব মানে সুবিধাটো ল'ব আনক মানে দিয়া নহ'ব আমিবোৰ মানে পলাব লাগিব বড়োলেণ্ডৰ পৰা এইবোৰ মানে অযথা শংকিত হোৱা যিবোৰ মানে কিবা আছে এইবোৰ কিন্তু কোনো কিবা নাই ভয় কৰিবলগীয়া নাই যিটো মানে একত এইটো খুব মানে বেলেঞ্চিং একত আমি এই একতটো লৈ মানে সুখী আৰু কি তাৰপিছত আমাৰ যি বড়ো কালচাৰেল অট'নমাছ কাউন্সিল সেইটোতো ষ্টাডি এগৰ আণ্ডাৰ হ'ব জাষ্ট আমাৰ যিটো ৰিলেশ্যন মানে বড়োলেণ্ড আৰু আমাৰ যিটো ছেটেলাইট এৰিয়া কাউন্সিল যিটো যি এৰিয়াটো লৈ আমি ডিমাণ্ড কৰিছোঁ এইটো এটা মানে আমি মেকানিজমত মানে সম্বন্ধ ৰাখি মানে কাম কৰি যাব লাগিব ষ্টেট গভৰ্ণমেণ্ট BTC আৰু আমি আমাৰ মাজত এইটো মানে পিছৰ পৰ্যায়ত মানে এইটো ক্লিয়াৰ হ'ব আৰু তিনিটা দশকৰ পিছত আন্দোলনত জড়িত আজি আপুনি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ মনত কেনে অনুভৱ ভাল লাগিছে আৰু সকলোকে লগত লৈ আমি যিমান পাৰোঁ মানে কাম কৰিম বুলি মানে যিটো চিন্তা কৰিছোঁ বাস্তৱত কিমান দূৰ কি কৰিব পাৰে সেইটো সময়ে ক'ব কিন্তু আমি যিমান পাৰোঁ সকলো মানে জাতি জনগোষ্ঠীৰ লগত মানে মিলা প্ৰীতিৰে আমি কাম কৰি যাবলৈ ইচ্ছুক আৰু মানে সেই আশালৈ আমি আগবাঢ়ি যাম তাৰপিছত সমন্বয়ত যিটো মানে আমাৰ মাজত কথা কোৱা হয় সমন্বয় জাষ্ট এইটো মানে মুখত কথা হ'ব নালাগে কামৰ মানে বাস্তৱত আমি কাম কৰি দেখুৱাব লাগে মোৰ এইটো মানে আমাৰ কিবা নাই মোৰ আশা এইটো নাই মই মানে কাম কৰা মানুহ এজন চিপাহী হিচাপে চলজাৰ হিচাপে কাম কৰিবলৈ ভাল পাওঁ মই এই হিচাপে মানে কাম কৰি যাম আৰু কি থেংক ইউ